নমস্কাৰ পোনপ্ৰথমে আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। এতিয়া পুৱা 9 বাজিছে। আজি আছে বিয়া, আমাৰ খুৰাৰ ল'ৰাৰ বিয়া। ভাবিলোঁ ব্লগটো আৰম্ভ কৰি দিওঁ আৰু আপোনালোককো দেখুৱাওঁ বিয়া। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া যাওঁ বিয়া ঘৰলৈ। বিয়া ঘৰত কি হৈছে চাওঁগৈ, বলক আপোনালোককো দেখুৱাওঁ। পুৱা বেলাতে খুব বৰষুণ, মানুহবোৰে কাম কৰিবলৈকে অসুবিধা হৈ গৈছে। এয়া খোৱাৰ যোগাৰ চলি আছে। হ'ল গোটেই বৰষুণ আজি বিয়াত। এয়া খোৱা বোৱা আৰম্ভ হৈছে আৰু এয়া প্ৰথম খানা বিয়াৰ। এয়া কইনাক সজাই আছে। বৰষুণৰ মাজতে কৰিবলগীয়াখিনিতো কৰিবই লাগিব। বাকী প্ৰকৃতিৰ ওপৰত সকলো নিৰ্ভৰ কৰিব মানে। বাৰমান বজাৰ পৰা বৰষুণ এৰিলে আৰু মনটোও ভাল লাগিছে বৰষুণ এৰাৰ বাবে। এয়া বিয়া চলি আছে। এয়া দৰাক নোৱাই আছে। ৰাতি যিহেতু বৰ বিশেষ ভিডিঅ' কৰা নহ'ল, সেইবাবে অকণমান আপোনালোকক দেখুৱাব পাৰিলোঁ। এয়া সাজি আছে।